আপুনিও ভাবে নেকি যে ছানস্ক্ৰীন কেৱল গৰম দিনতহে লাগে? এইটো এটা ভুল ধাৰণা। সূৰ্যৰ ইউভি ৰেজে আমাৰ স্কিন বা ছাল ডাল কৰি তোলে আৰু বহুত আগতেই বুঢ়া দেখুৱাব পাৰে। আনকি পিগমেণ্টেশ্যন আৰু ছান ডেমেজো হ'ব পাৰে। কিন্তু প্ৰশ্নটো হ'ল কোনটো বেছি ভাল, ছানস্ক্ৰীন ক্ৰীম নে জেল? যদি আপোনাৰ স্কিন অইলি বা একনি প্ৰ'ন হয় অথবা শালমন থাকে তেন্তে ছানস্ক্ৰীন জেল আপোনাৰ বাবে বেষ্ট হ'ব। কাৰণ ই লাইট ৱেইট হয় আৰু ষ্টিকি নহয়। আৰু যদি আপোনাৰ স্কিন ড্ৰাই হয় তেন্তে ছানস্ক্ৰীন ক্ৰীম বেছি ভাল হ'ব। কাৰণ ই স্কিন মইষ্ট ৰাখে আৰু ড্ৰাইনেছ কমায়। SPF 30 অথবা SPF 50 ছানস্ক্ৰীন ক্ৰীম বা জেলহে চুজ কৰক। আপুনি বাহিৰলৈ যোৱাৰ 15 বা 20 মিনিট পূৰ্বেই আপোনাৰ স্কিনত ছানস্ক্ৰীন জেল বা ক্ৰীম লগাওক। কিন্তু মনত ৰাখিব, মাত্ৰ একবাৰ লগালেই নহ'ব, 2-3 ঘণ্টাৰ মূৰে মূৰে পুনৰ লগাব লাগিব। স্কিন কেয়াৰ লাক্সাৰী নহয়, ই এটা নেচেচিটি হয়। তেনেহ'লে আজিৰ পৰা আপুনিও ছানস্ক্ৰীন ইউজ আৰম্ভ কৰক। এনেধৰণৰ হেল্থ টিপছ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। থেংক ইউ।